হেল্ল' বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ যোৱা বিষয়টো হৈছে ভাৰতবৰ্ষৰ খনিজ তেল। আপোনালোকৰ বহুতে হয়তো জানাই যে সৌদি আৰবিয়া, আমেৰিকা আৰু ৰাছিয়া এই তিনিটাত আটাইতকৈ বেছি পৰিমাণত খনিজ তেল পোৱা যায়। ভাৰতবৰ্ষত প্ৰথমবাৰ 1889 চনত অসমৰ ডিগবৈত খনিজ তেল পোৱা গৈছিল। চাহৰ আৱিষ্কাৰৰ দৰে খনিজ তেলৰ আৱিষ্কাৰতো এটা সৰু কাহিনী আছে, সেইটো শুনো হওক। 1869 চনৰ কথা, যেতিয়া কেইজনমান মানুহ ব্ৰিটিছৰ অধীন আছাম ৰেলৱেত কাম কৰি আছিল, তেতিয়া আৰু তেওঁলোকে দেখিছিল যে এটা হাতী তেওঁলোকৰ ওচৰেৰে খোজকাঢ়ি গৈ আছে আৰু হাতীৰ ভৰিত তেল যেন কিবা লাগি আছিল। হাতীৰ ভৰি খোজ ফল' কৰি তেওঁলোক আগুৱাই গৈ থাকোঁতে এটা ঠাইত মাটিৰ তলৰ পৰা খনিজ তেল ওলাই থকা দেখিলে। এনেকৈ আৰম্ভ হৈছিল ভাৰতবৰ্ষৰ অইল ইণ্ডাষ্ট্ৰী। এতিয়া আমি জানিম ভাৰতবৰ্ষৰ অইল ইণ্ডাষ্ট্ৰী কিছুমান ফেক্টৰ বিষয়ে। স্বাধীনতাৰ পিছত 1955 চনত কে.ডি. মালভিয়াক খনিজ তেলৰ পৰ্যাপ্ত ব্যৱহাৰৰ বিকাশৰ দায়িত্ব দিয়া হৈছিল। তেওঁ আছিল নেচাৰেল ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ। পিছত তেওঁ ফাদাৰ অৱ ইণ্ডিয়ান পেট্ৰলিয়ামৰ নামেৰেও খ্যাত হয়। ভাৰতবৰ্ষত 594.49 মিলিয়ন মেট্ৰিক টন খনিজ তেল আছে। তাৰে ভিতৰত অসমত 169.42 মিলিয়ন মেট্ৰিক টন অইল পোৱা যায়। খনিজ তেলৰ পৰা LPG পেট্ৰল, ঘাছলিট বা কেৰচিন আৰু ডিজেল বনোৱা হয়। ভাৰতবৰ্ষত যিমান খনিজ তেল ব্যৱহাৰ হয় তাৰে 82% বাহিৰৰ পৰা ইম্পৰ্ট কৰে। ভাৰত চৰকাৰে ইয়াক 2022 ভিতৰত 67% হ্ৰাস কৰাবলৈ চেষ্টা কৰি আছে। ফলস্বৰূপে কি হৈ আছে? দিহিং পাটকাই অৰণ্য ধ্বংসৰ চেষ্টা চলি আছে, আনফালে ডিব্ৰু-চৈখোৱাৰ অৰণ্য ধ্বংসৰ চেষ্টা চলি আছে। তেনেকৈ বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। আনহাতে গোটেই পৃথিৱীত মাত্ৰ 45 বছৰ কাৰণেহে খনিজ তেল বাচি আছে। অৰ্থাৎ বৰ্তমান আমি যি হাৰত খনিজ তেল ব্যৱহাৰ কৰোঁ, সেই হাৰত খনিজ তেল ব্যৱহাৰ কৰিলে আৰু 45 বছৰৰ ভিতৰত খনিজ তেল শেষ হৈ যাব। ঠিক তেনেকৈয়ে আমাৰ ভাৰতবৰ্ষৰ খনিজ তেল 12 বছৰৰ ভিতৰত শেষ হৈ যাব, অৰ্থাৎ 2030 চনত প্ৰায় শেষেই হৈ যাব। সেয়ে ভাৰত চৰকাৰে অলপমান বাচি থকা তেলৰ কাৰণে লাখ লাখ গছ গছনি কাটি অৰণ্য ধ্বংসতকৈ বহনক্ষম শক্তিৰ বিকাশত কাম কৰিব লাগে। এই বিষয়ে আমি অন্য এটা ভিডিঅ' বনাম। আজিৰ এই শ্বৰ্ট ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। পৰৱৰ্তী ভিডিঅ'টো আমি বহনক্ষম শক্তি অৰ্থাৎ পৰিৱেশৰ কোনো ধ্বংস নোহোৱাকৈ ব্যৱহাৰ কৰিব পৰা শক্তিৰ ব্যৱহাৰ আৰু পেট্ৰল বা পেট্ৰলিয়ামৰ বৰ্জন এই বিষয়টোত আলোচনা কৰিম। গতিকে সেইটো ভিডিঅ' আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু ভাল লগাও হ'ব। সেয়েহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন আইকনটো অন কৰি ৰাখক, যাতে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যোৱা। ধন্যবাদ। আজিলৈ বিদায়। ভিডিঅ'টো পাৰিলে লাইক কৰিব যদি ভাল পাইছে। বাই বাই।